এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আজি গৈ আছোঁ মোবাইল ল'বৰ কাৰণে। বেছি এক্সাইটেড নহয়, মোবাইল লোৱাৰ প্লেনিং নাছিলে, অকস্মাত ল'ব লগা হ'ল। মানে মোৰ মোবাইলটো বেয়া হ'ল। মানে কি হৈছে, ভিডিঅ' আপলোড কৰিলে বহুত টাইম লয় সেইটো কাৰণে মোবাইলটো চেঞ্জ কৰিম। মানে কি মোবাইল ল'ম এতিয়ালৈ একো ডিচাইড কৰা নাই। দোকানত যাম, মোবাইলটো কিনিম, তাৰপিছত ডিচাইড কৰিম। কিন্তু মোৰ ড্ৰিম আছিলে GoProটো লোৱা এইবাৰ, কিন্তু ইমান 30,000 টকা বাজেট নাই। তাৰে কমত মোবাইলটো ল'ম। মোবাইল বহুত বেছি দামী নলওঁ, ধৰি লওক 15 চামথিং, তাতকৈ ওপৰত নাযাওঁ আৰু। চ' আগলৈ চাই থাকক। মোবাইলটো ল'ম বুলি, মোবাইলটো ষ্ট'ৰ হৈছে এইখনে সময় কম্পিউটাৰ। ইয়াৰ পৰা মোবাইলটো ল'ম। মোবাইলটো যিটো ভাবি আছিলোঁ সেইটোৱে হ'ল, কিন্তু ইয়াৰ অলপমান দামটো অলপ বেছি হ'ল। কিন্তু ভাবা নাছিলোঁ ইমান দামী ল'ম বুলি, ল'ব লগা হৈ গ'ল। মোৰ মোবাইলটোৰ লগত দেখাই আছোঁ আপোনালোকক। দোকানখন বৰমাতে আছে। ইয়াৰ মানে চিনাকি, মোৰ আগৰ পৰা ইয়াৰ পৰা বহুত মোবাইল লৈছোঁ মই। মোবাইল আপোনাৰ ধৰি লওক, মোবাইল লাগে, ফ্ৰিজ লাগে, আমাৰ ইনভাৰ্টাৰ লাগে, যি লাগে এইটো গোটেইখিনিয়ে আছে। লাগিলে ৱাশ্বিং মেচিনো আছে। মই আমাৰ দোকানৰ লগত অলপমান কথা পাতি আপোনাক কি হয় ইয়াতে মই আপোনাক দেখাই আছোঁ ৰ'ব। আৰু আপোনাৰ মোৰ মোবাইলটো হৈছে এইটো। ইয়াত আনবক্সিংটো ঘৰত হ'ব, ইয়াতে নকৰোঁ। আনবক্সিং ঘৰত যাই কৰিম। আপোনাক অলপ এটা মানে ভাল বস্তু এটা দেখুৱাব ৰ'ব। দাদা এইটো এবাৰ লাৰি চাব দিয়কচোন। এইটো বহুত ডাঙৰ ড্ৰিম এটা আছিল, কিন্তু কমপ্লিট কৰাৰ কাৰণে নাজানো। চেষ্টা কৰিম এইটোতে ল'বৰ কাৰণে। বহুত ইচ্ছা এটা আছে এইটো ল'বৰ কাৰণে। দাদা থৈ দিয়ক, লাৰি হৈছে। এতিয়া মই আমাৰ দোকানৰ লগত কথা পাতিম। তেওঁ কৈ দিব ইয়াত কি হয়, কি মোবাইল পায়, গোটেইখিনি কৈ দিব। কথা পাতি আছে, অলপমান বিজি আছে মানুহটো, সেইকাৰণে কথা পাতি আছে অলপ টাইম। দোকানৰ দাদা এতিয়া কি মোবাইল পাব, কি বস্তু কৈ দিয়ক এবাৰ। কওক আপোনাৰ কি মোবাইল পায় ইয়াতে, বা কি ফাইনেন্স হয়, এইটো যে গোটেইখিনি কৈ দিয়ক। ধৰি লওক মোৰ ভিউৱাৰ্ছে কোনোবা আহিলে বা ল'ব পাৰিব, ফাইনেন্স হয় নে নহয়? ফাইনেন্স হৈ যাব ন? অলৰেডি আপোনাৰ OnePlus লাগে, আইফোন লাগে, A to Z গোটেইখিনি হৈ যাব। আৰু আপোনাৰ ফ্ৰিজ দেখিছে, ফ্ৰিজো হ'ব, ইনভাৰ্টাৰ হ'ব, যি লাগে আহি যাব। আৰু নাম হৈছে স্বয়ং কম্পিউটাৰ, সময় কম্পিউটাৰ, বৰমাতে আছে। মই দাদাৰ নাম্বাৰটো দিম ইয়াতে ডিছক্ৰিপশ্যনত, তাতে লাগিনে কথা পাতিব, যি মোবাইল লাগে ল'ব পাৰিব। তো ল'লোঁ, এতিয়া ঘৰত যাম। আনবক্সিং ভিডিঅ' কালি বা পৰহি হ'ব, টাইম লাগিব। দাদা আহিলোঁ, বাই। দাদা যাওক মোবাইলটোৰ পৰা ল'লোঁ, যাওক। আনবক্সিং ভিডিঅ' ঘৰতে হ'ব, আৰু পাৰ্টি চাৰ্টি নাই আকৌ, শিখৰ হ'ব অকল। শিখৰে খুৱাম। এখন হেলমেটটো লৈছোঁ, এপাক ওলাই কিনে আৰু সমাপ্ত। টাইম বেছি যোৱা নাই, কম টাইমতে হ'ল। দাম চাম এইটো পাছত কম দিয়ক, দাম চাম ইঠান একো নকওঁ। আগে মোবাইলটো চলাওঁ, সেইটো দামত ভাল হয় নে বেয়া হয় কওঁ, তাৰপিছত আৰু সমাপ্ত। হেল্ল' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। আৰু এটা কথা, এই দোকানখন নহয়, এখন বহুত আপুনি কমত পাব মোবাইল। আৰু আপোনাৰ ধৰি লওক টেম্পাৰ হওক বা এচেচৰিজখিনি যেনে সঁচা ফ্ৰীতে দিয়ে, সঁচা মোৰ বহুত ভাল লাগে। সেইকাৰণে মই 5টা মই ল'লোঁ ইয়াৰ পৰা, আৰু এইটো 6 নম্বৰ হয়। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। চ' থেংক ইউ, আজিলৈ বাই বাই।